Hello dear students, welcome back to my channel DIC Deep Information Center. আজি আমাৰ ভিডিওটোত আমি আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকলে was আৰু were কেনেকৈ বাক্যত ব্যৱহাৰ কৰিব পাৰে আৰু আমি ওয়াৰ্কশিটৰ দ্বাৰা সহজে কেনেকৈ বুজিব পাৰে তাকে আমি চেষ্টা কৰিম যাতে ছাত্ৰ-ছাত্ৰীসকলৰ কনসেপ্ট ক্ৰিস্টেল ক্লিয়াৰ হৈ পৰে। যদি ভিডিওটো হেল্পফুল লাগে তেতিয়া লাইক আৰু শেয়াৰ 100% কৰিব আৰু চেনেলটো যদি নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব কাৰণ আমাৰ আহিবলগীয়া সকলো ইম্পৰ্টেন্ট ভিডিও সময়মতে পাই যায়। তেনেহলে সময় নষ্ট নকৰি ভিডিওটো আৰম্ভ কৰো। Don't skip our video till the end. আজি আমাৰ আলোচনাৰ মূল বিষয়বস্তু হৈছে was আৰু were. Use of was and were. এই was আৰু were আমি হেল্পিং ভার্ব হিচাপে জানো বা সহায়কাৰী ক্ৰিয়া হিচাপে আমি জানো। এই was were অসমীয়াত আছিল বুলি কোৱা হয়। was were অসমীয়াত কি বুলি কোৱা হয়? আছিল বুলি কোৱা হয়, আছিলু বুলিও কোৱা হয় বা আছিলা বুলিও কোৱা হয়। আমি সহজতে আছিল বুলি জানিলেই হ'ব। মনত ৰাখিব লাগিব যে is আৰু am ৰ past form হল was, ঠিক সেইদৰে are ৰ past form হল were। আমি জানো হেল্পিং ভার্ব 24টা। 24টাৰ ভিতৰত আজি আমি was were বাক্যত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি আমি সেইটো শিকিবলৈ গৈ আছো। আমি জানো was were সদায় সাবজেক্টৰ পাছত বহে। সেইদৰে আমি ক'ব পাৰো, এখন আমি চাৰ্টৰ দ্বাৰা আমি দেখুৱাব চেষ্টা কৰিছো, I লগত was বহে, he লগত was বহে, she লগত was, it লগত was, মানে সিঙ্গুলাৰ সাবজেক্টৰ পাছত সদায় নে was বহে। was মানে আছিল, I was মানে মই আছিলো, he was মানে তেওঁ আছিল, she was মানে তাই আছিল, it was মানে এইটো আছিল। কিছুমান নামৰ ক্ষেত্ৰত আমি প্ৰকাশ কৰিব পাৰো, ৰিয়া was, গীতা was, এনেকুৱা। ঠিক সেইদৰে were মানেও আছিল, we were আমি আছিলো, you were তুমি আছিলা, children were ল'ৰা ছোৱালীসকল আছিল, they were সিহঁত আছিল। তেনেহলে আমি এটা ওয়াৰ্কশিট লৈছো। I was late, I লগত was বহে, I was late, he was late, she was late, it was late, Zeba was late। এনেদৰে বাক্য গঠন কৰা হয়। আমি জানো সিঙ্গুলাৰ সাবজেক্টৰ পাছত was আৰু প্লুৰেল সাবজেক্টৰ পাছত were বহে। ঠিক সেইদৰে we were late, you were late, they were late, Ria and Jia were late। we to plural subject সেইকাৰণে were বহিছে, you to plural subject were, they to plural হয় were। ঠিক সেইদৰে ৰিয়া and Jia, ইয়াত ৰিয়া আৰু জিয়া দুটা হৈছে, এটাতকৈ বেছি হৈছে, গতিকে প্লুৰেল হৈছে, সেয়ে ৰিয়া and Jia were হৈছে। এতিয়া আমি was আৰু were ব্যৱহাৰ কৰি কিছুমান বাক্য তলত দিয়া হ'ল। I was happy, ইয়াত was মানে আছিল, গতিকে I was happy মানে মই সুখী আছিলো। He was a rich man, Ria and Joya were, Ria and Joya to plural subject হয়, গতিকে were বহিছে, Ria and Joya were twins। She was a beautiful girl, she to singular, গতিকে was বহিছে। The players were active, ইয়াত players to plural subject, গতিকে were বহিছে, গতিকে the players were active, they were in good mood, the door was open, you were playing, Ria and Jia, Ria আৰু Jia plural subject, গতিকে were বহিছে, Ria and Jia were dancing। ভিডিওটো চাই থকাৰ বাবে অসংখ্য ধন্যবাদ থাকিল। মই আশা কৰিছো এই ভিডিওটোৱে যথেষ্ট সহায় কৰিব ছাত্ৰ-ছাত্ৰীসকলক। সো এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবৰ বাবে আমাৰ চেনেলটো প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, লগতে আমাক অধিক উৎসাহিত কৰিব বুলিও আশা ৰাখিছো। আজিলৈ ইমানেই, ধন্যবাদ।